ভোগালী মেলাখনত সোমাই দেখা পালোঁ এনেকুৱা এটা ধুনীয়া লাইটিং। ৱাও, কিমান ধুনীয়া লাগিছে। আৰু সোমোৱাৰ পিছতে দেখা পালোঁ দাদাই টেকেলি পিঠা বনাই আছে আৰু ইউনিক এটা চেল্ফি পইণ্ট আৰু কাঠেৰে তৈয়াৰী আৰু বহুত কিবা কিবি। বন্ধুসকল, ৰাতি কৰি ওলাই আহিলোঁ আৰু আহি পালোঁ আমি বিহু ফিল্ডৰ ভোগালী মেলা। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু ডিজিটেল আজ ব্লগ। যিহেতু ঠাণ্ডাৰ বতৰ পৰিছে আৰু ভোগালী বিহু, তো ভোগালী বিহুৰ আপোনালোকক সকলোকে বহুত বহুত শুভেচ্ছা। আৰু এতিয়া গৈ আছোঁ আমি বিহু ফিল্ডক দেখুৱাম, বিহু ফিল্ড আৰু ডেক'ৰেশ্যন কৰিছে এইখিনি সকলোখিনি আমি আপোনালোকক দেখুৱাই ল'ম। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে বিহু ফিল্ডৰ এণ্ট্ৰি গেট আৰু এণ্ট্ৰি গেটৰ সন্মুখতে আছে আমাৰ মেজি ঘৰখন। আৰু এয়া ডেক'ৰেশ্যনখিনি আপোনালোকে চাব পাৰিছে, ডেক'ৰেশ্যনখিনি বহুত ধুনীয়া হৈছে। এটা তলাতল ঘৰৰো ডেক'ৰেশ্যন কৰিছে তেওঁলোকে আৰু লগতে চেল্ফি পইণ্ট আছে। সকলোখিনি আমি আপোনালোকক দেখুৱাই দিম। এয়া চাওক কিমান ধুনীয়া লাগিছে এইটো বহুত ধুনীয়া লাগিছে, একদম মানে মজা লাগিছে আৰু লাইটিঙৰ পোহৰত ইমান ধুনীয়া লাগিছে এইটো। আৰু এটা চেল্ফি পইণ্ট, তো দুটা চেল্ফি পইণ্টে মানে খেজুৰ গছৰ পাতেদি সজা হৈছে, বহুত ধুনীয়া লাগিছে। আপোনালোকে এইটো দেখুৱাই আছোঁ মই, বহুত মজা লাগিছে, একদম তামাম দিছে একদম। এইটো চাওক বন্ধুসকল, আই লাভ নিউ গোৱালপাৰা বুলি লিখিছে। এইটো আচলতে এইটো নিউ গোৱালপাৰা বিহু ফিল্ড বুলি কয়, সেইকাৰণে আই লাভ নিউ গোৱালপাৰা বুলি লিখিছে। বন্ধুসকল, মোৰ পিছফালে আছে তলাতল ঘৰ আৰু তলাতল ঘৰটো কিমান ধুনীয়াকৈ বনাইছে, একদম তামাম দিছে। এইফালে চাওক চাৰিওফালে দৃশ্যখিনি মই আপোনালোকে দেখুৱাই দি আছোঁ। চাইছে আপোনালোকে, কিমান ধুনীয়া লাগিছে একদম। এইখিনিতে বিহু ফিল্ডত মানে যথেষ্ট পৰিমাণৰ বিহুৰ যিবিলাক মানে নৃত্য বা যেনেকুৱা ধৰণৰ প্ৰগ্ৰাম যিবিলাক হয়, চব এই বিহু ফিল্ডখনতে হয়। সেইকাৰণে এই ঠাইখনক বহুতৰে আপোন বুলি কোৱা হয় আৰু সেইকাৰণে তেওঁলোকে লিখিছে নিউ গোৱালপাৰা বিহু ফিল্ড আমাৰ আপোন বুলি। ইমান মজাকৈ বনাইছে, একদম তামাম দিছে। চাওক নাই এবাৰ কিমান মজা বনাইছে। আমি ওপৰলৈকে এতিয়া উঠি যাম। কিমান ধুনীয়া ধুনীয়া চিৰি দিছে ইয়াতে। এয়া চাওক, চিৰিটো ওপৰলৈ গৈ আছোঁ আৰু ভিতৰত মানে লাইটিঙৰ অলপ ব্যৱস্থা কৰিছে, লাইটিংখিনিও বহুত ভাল লাগিছে। এই তলাতল ঘৰখনত দুটা সুৰংগ আছে, এইটো এটা সুৰংগ। নিউ গোৱালপাৰা বিহু ফিল্ড আমাৰ আপোন, সকলোৰে আপোন এই নিউ গোৱালপাৰা বিহু ফিল্ড। এয়া চাওক ভিতৰৰখিনি দেখুৱাই দি আছোঁ। এয়া লাইটিং, এয়া আমাৰ ৰাকেশে তলত আছে। এয়া চাওক কিমান ধুনীয়াকৈ এইটো বনাই দিছে, একদম মজাকৈ বনাইছে। যেতিয়া সৰু অৱস্থাত আছিলোঁ তেতিয়া আমি স্কুলৰ অৱস্থাত মেজিক চেয়াৰ খেলিছিলোঁ, তো ইয়াতে মেজিক চেয়াৰৰ ব্যৱস্থা কৰিছে। বন্ধুসকল, মেজিক চেয়াৰবিলাক ব্যৱহাৰ কৰিছে। মেজিক চেয়াৰত আমি যেতিয়া সৰু অৱস্থাত স্কুলত পঢ়িছিলোঁ সেই সময়তে মেজিক চেয়াৰবোৰ আমিও খেলিছিলোঁ। বহুত মজাৰ এটা গেম। গানটো বন্ধ হোৱাৰ লগে লগে এজনৰ কলত আন এজনে বহি গৈছে, কিমান মজাৰ গেম নহয়। চব তামাম ভিৰ লাগিছে পিঠা আৰু মিঠাই খাবৰ কাৰণে। কাঠৰে তৈয়াৰী ইউনিক ইউনিক বস্তু দেখা পাব আপোনালোকে। যদি আপোনালোকৰ দৰকাৰ তেনেহ'লে আহক বিহু ফিল্ডলৈ আৰু লৈ যাওক। এইবিলাক নিজে হাতে বনোৱা নেকি? চাইছে বন্ধুসকল, কিমান ধুনীয়া ধুনীয়া বস্তু বনাই আনিছে। এতিয়া ভোগালী বিহুৰ কাৰণে স্পেচিয়েলি এইবিলাক বনোৱা হয়। এই বাইদেউজনীৰ মুখত তামাম হাঁহি দিছে, কাৰণ এই বাইদেউজনী হয়তো বিক্ৰী ভাল, কিন্তু এই বাইদেউজনীৰ মুখত একদম হাঁহি নাই, কাৰণ এই বাইদেউজনী বিক্ৰী বাৰ্তা হোৱা নাই হয়তো, কিন্তু অলপ অপেক্ষা কৰিলে হয়তো হৈ যাব। বন্ধুসকল, ভোগালী বিহুৰ মেইন বস্তুবিলাক আছে মুড়ি, চিৰা, লাড়ু আৰু পিঠা। খুৰীহঁতে বনাই আনিছে ইয়াতে। অসমীয়া মহিলাসকলে পৰিধান কৰা মেখেলা চাদৰ আৰু লগতে আমাৰ অসমৰ গৌৰৱ গামোচাও আপোনালোকে ইয়াতে পাই যাব। তো আপোনালোকৰ যদি প্ৰয়োজন আছে কিবা, তেনেহ'লে এই ভোগালী মেলাখনত আহক। বিহু ফিল্ডত হৈ আছে, আপোনালোকে আহিলে বিহু ফিল্ডৰ পৰা যি যি লাগে সকলোখিনি লৈ যাব পাৰিব। তো ভোগালী বিহু মানে হৈছে মুড়ি, চিৰা, লাড়ু খোৱাৰ এটা দিন। চ' আপোনালোকে সকলোৱে হয়তো মুড়ি, চিৰা, লাড়ু ভাল পায়। এই দাদাই চাওক কিমান ভালকৈ এটা পিঠা বনাই আছে। আমাক খুৱাব নেকি দাদাই? দাদাক সুধি ল'ব। আৰু কি কি পোৱা যায় দাদা কি কি পোৱা যায়? ইয়াতে চাওমিন পাব, এগ ৰোল, বাৰ্গাৰ। এনে স্পেচিয়েলি আপোনাৰ বিহু ভোগালী বিহুৰ কাৰণে কি কি পায়? ভোগালী বিহুৰ কাৰণে আপোনাৰ টেকেলি পিঠা। ভোগালী মেলাৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আমাক কমেণ্ট কৰি জনাব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো দেখা পোৱা নেক্সট ভিডিঅ'ত। বাই বাই।